Hello everyone, কি খবৰ? আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে। আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই বনাব লৈছো চাহৰ লগত খাব পৰা এটা হেলদি নাস্তা আৰু কি বনাম থাম্বনেইলখন দেখি ইতিমধ্যে আপোনালোকে গম পালে। তেতিয়াহলে কেনেকেনো বনাইছে তাকে চাও আহক। আৰু এইটো ডাঙৰে আৰু সৰুৱে সকলোৱে খাব পাৰিব কম তেল দি। গতিকে আহকচোন কেনেকে বনাইছো। আৰু আজিৰ ভিডিঅ'টোত মই বনাবৰ বাবে লাগিবলগীয়া সামগ্ৰীখিনি আছে গাজৰ এটা মই ৰুকি লৈছো, বিলাহী এটা সৰু সৰুকৈ কুটি লৈছো, পিয়াজ এটা সৰুকৈ কুটি লৈছো, ধনিয়া লৈছো আৰু ওটছ লৈছো আৰু লৈছো বেসন। এতিয়া এটা পাত্ৰত মই ওটছখিনি ললো আৰু মই বেসনখিনি ললো। এই দুইখিনি এতিয়া মই মিহলি কৰি দিম চামুচ এখনেৰে ভালদৰে। তাৰ পাছতে মই গাজৰ দিলো, কুটি লোৱা বিলাহীখিনি দিলো, পিয়াজখিনি দিলো আৰু এইবাৰ মই জোখমতে হালধি অকণমান দিম আৰু অলপ নিমখ দিম। হালধিটো আপোনালোকে বেছিকৈ নিদিব, কম পৰিমাণে দিব আৰু নিমখটো সোৱাদ অনুসৰি দিব। আৰু ইয়াত আপোনালোকে জিৰা, ধনিয়া, চাট মছলা ইত্যাদিও দিবলৈ পাৰে। আৰু অকণমান মই ইয়াতে পানী লৈছোঁ, নৰ্মেল পানীয়ে লৈছোঁ, গৰম আৰু ঠাণ্ডা বুলি নহয়। একেবাৰে ঠাণ্ডাও নল'ব, একেবাৰে গৰমো নল'ব, নৰ্মেল পানী ল'ব। আৰু এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি দিম। আৰু এইখিনি দেখিছেনে, এতিয়া মোৰ গোটেইখিনি মিক্স কৰি দিয়াৰ পিছত এটা ধুনীয়া ঘোল হৈ গৈছে গোটেইখিনিৰে। যেনেকৈ আমি পকৰি বনাওঁ তেনেকৈ সিমানখিনি পৰিমাণৰে পানী লাগিব। আৰু এতিয়া একেবাৰে শেষত মই ধনিয়াখিনি দি দিছোঁ। ধনিয়া আপোনালোকে অপশ্যনেল হয়, নাথাকিলে দিব নালাগে। আৰু ইয়াতে আপোনালোকে অকণমানকৈ আদাও দি দিব পাৰে দেই। আৰু জলকীয়া যদি খাই ভাল পায় তেতিয়াহ'লে কেঁচা জলকীয়া নতুবা জলকীয়া গুড়ি অলপমানো দি দিব পাৰে। সৰু ল'ৰা ছোৱালীয়ে মানে খাই খুবেই ভাল পায় আৰু এইটো বহুত হেলদিও হয়। কেৰাহী গৰম কৰি পিনে অকণমান তেল দিলোঁ, তেল দি পিনে এইদৰে এই ধোচা বনোৱাৰ নিচিনা আৰু এই পিঠা বনোৱাৰ নিচিনাকৈ অকণমান লৈ পিনে এইদৰে এনেকৈ গোল কৰি দিব। এইখন যে পটককৈ দাঙি নিদিব দেই, মানে এই ওপৰৰ এইবিলাক অকণমান সিজিবলৈ দিব, তাৰ পাছতহে লুটিয়াই দিব। এতিয়া হৈছে, এতিয়া মই লুটিয়াই দিম। এই আইডিয়া দেখিছেনে, এখন মই লুটিয়াই দিলোঁ। মানে লুটিয়াই দিলে দেখাবলৈ নহয়, আচলতে কেমেৰাটো হাতেৰে ধৰি থাকিবলগীয়া হৈছে যে সেইটো কাৰণে। আৰু অকণমান গোল গোল হ'ব আৰু এতিয়া প্ৰথমে বনাওঁতে সদায় এনেকুৱাই হয় আৰু মোৰ, তথাপিও খাবলৈ কিন্তু বঢ়িয়া হয়। কি বনাইছে? মই পিঠা বনাইছোঁ, বেচন পিঠা। খাবানে? হে এই ফেঁচাটো কেনেকৈ দেখাই দিয়াচোন। ফেঁচাটো কেনেকৈ কৈ দিয়া আকৌ। সেইটো টবিটো অকল শুই থাকে ন। ফেঁচাটো কেনেকৈ কয়? এখন বনাই হৈ গ'ল, এতিয়া আকৌ এখন 2 নম্বৰখন বনাইছোঁ। আৰু এইখন হৈছে 3 নম্বৰ। মই কৈছিলোঁ নহয় বনাই থাকিলে লাষ্টত মানে ভালকৈ গোল হৈ গৈ বুলি। এই 3 নম্বৰখনে ভাল হৈছে। আৰু হ'ব। আৰু এইখিনি বনাই হৈ গ'ল, এইখিনি প্ৰাঞ্চুৰ আৰু এইখিনি মোৰ। এতিয়া সি গাখীৰ আৰু চচৰ লগত খাব, হয়নে প্ৰাঞ্চু? গৰম ঠাণ্ডা কৰি লোৱা। টেষ্টি। থেংক ইউ।